আৰু মই ইয়াৰ অন্তৰৰ পৰা মই জুবিনলৈ সহস্ৰ প্ৰণাম। তেওঁ যাতে আকৌ এবাৰ এই অসম ভূমি মোৰ মাতৃলৈ তেওঁ যেন আকৌ এবাৰ নতুন আঁচনি লৈ তেওঁ যেন আমাৰ এই অসম মাটিত আৰু জন্ম লয়, তাকে অন্তৰেৰে কামনা কৰিছোঁ। এনেকুৱা এজন অসমত দ্বিতীয় মানুহ এতিয়ালৈকে দেখা নাই ক'তো। এওঁ ক'ৰ পৰা আহি ক'লৈ গ'ল, কিয় গ'ল, কি কথা, সেইবোৰৰ উত্তৰ বিচাৰি আৰু কি হ'ব। তেওঁ গ'ল তেনেকৈহে। আকৌ যেন প্ৰভু জুবিন তুমি আমাৰ মাজলৈ আহা নতুন আঁচনি। এইবাৰ তোমাক ইমান গান গাব নিদিওঁ, তুমি শান্তিত থাকা, তুমি এইবাৰ বেলেগ আঁচনি লৈ বেলেগ ধৰণে তুমি জন্ম লৈ অসম মাতৃ জীয়াই ৰাখাবা। ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি।